ಬೇರೆ ಸಾವಿರ ಕಿಲೋಮೀಟರ್ ಇಲ್ಲ কেশ্বৰী মন্দিৰত আহি আছোঁ এই চিৰি ওপৰত উঠি যাব লাগিব বহুত যাব লাগে নেকি বেছি যাব নাগে অলপ বহুত যাব লাগিব আৰু ধূপ লৈ আহিছোঁ চৰিত সোমাইছোঁ ছেকেণ্ড পাৰ্ট আজি আমাৰ মন্দিৰ দৰ্শন হৈছে না কি হৈছে আজি আমাৰ মন্দিৰ দৰ্শন হৈছে আজি আমাৰ আৰু ইফালে এইটো গণেশ বাবা আছে এইটো গণেশ মূৰ্তি শিলৰে আৰু ওপৰত যাম ভিডিঅ' কল আছে আৰু এইফালে এইটো হনুমান মন্দিৰ এইটো হনুমান মন্দিৰ মই যাম নাযাওঁ ঠিক নাই ভাগৰ লাগি আছে গেলিও মই গেলে একো নকৰোঁ আমাৰ দীঘল আৰু এয়া শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় য'ত আছোঁ সোমাই মন্দিৰৰ ভিতৰত প্ৰায় সেৱা চেৱা লৈ আহিলোঁ ফটা দিছে কি কৈছে আশীৰ্বাদ ল'লোঁ আৰু ইফালে আৰু আছে ইয়াত যাম এতিয়া ভোগঘৰ আৰু এতিয়া এটা ভিউ দেখুৱাই আছোঁ ধুনীয়াকৈ চাওক ভিউ এটা ধুনীয়া এটা ভিউ দেখুৱাই আছোঁ চাওক অ' বেক কেমেৰা দি দেখুৱাই আছোঁ বেক কেমেৰা বল কিনা পানী খাম বল এবাৰ পানী খাম পানী হ'ল মেইন মন্দিৰটো আৰু এইটো হ'ল দীৰ্ঘেশ্বৰী দেৱালয় গেটখন ভিতৰৰ পৰা ধুনীয়াকৈ সেৱা লৈ আহিলোঁ আৰু এতিয়া বাহিৰ ওলাই আহিছোঁ নামটো উঠাব লাগিব খেল কি কৰিব ৰাখি দিছে আৰু এবাৰ এয়া শিল আৰু শিলৰ ওপৰে পুৰা তলত দেখাই দিছোঁ ইয়া
আৰু ইয়াৰ মানে পৰিৱেশটো ধুনীয়া খুব ধুনীয়া মানে ঠাণ্ডা পৰি থাকে আৰু ইফালে এইটো কিবা এটা মূৰ্তি এটা আছে কি কি বুলি কয় এইটো সন্তোষী মা মূৰ্তি হয় হা সন্তোষী মা মূৰ্তি সন্তোষী মা মূৰ্তি আমি 5টা ধুনীয়াকৈ আহিলোঁ আৰু ইয়াত ধুনীয়াকৈ দৰ্শন কৰিলোঁ কেনে লাগিল দৰ্শন কৰি এক্সাইটেড হৈছিলোঁ আহিবৰ কাৰণে আজি আহি পেলাই মস্তি লাগিছে আৰু বহুত দিনৰ পৰা ইয়াত আহিম বুলি ভাবি ফাইনেলি আজি আহি ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰা আহিলোঁ আৰু এইটো মেইন গেট এইখন মেইন গেটখন এবাৰ দেখাই দিছে নাইতো আমি যাব নোৱাৰিম বহুত ভাল লাগিল আমাৰ ঘুগুনি আহি পালা আৰু ইয়াত ঘুগুনি খাম 10 টকীয়া ঘুগুনি 10 টকীয়া ঘুগুনি আৰু এতিয়া আমি কিবা গেৰুৱা চুপা পালোঁ আৰু ইয়াত এখন হোটেল আছে ইয়াত ধুনীয়াকৈ শুনি আমি পৰঠা খাম পৰঠা আৰু কণী খাম যে এনে খাটালি নাই চিকিৎসা উৰিবই দেখা ফোচ কৈ যাব ভিডিঅ' বনাবি নেকি পইচা নাপায় ইউটিউবত এইবিলাক কৰি আছা খিনি মই খাইছোঁ অলপ ৰৱাখিনি দিছে মোক কেনেকুৱা লাগিছে বটলটো ভয় ল বটলটো ইয়াৰ তাতে আৰু ইয়াৰ পৰা এতিয়া আমি লৈ যা কি মানুহ চাওক ফাৰাৰীৰ ওপৰত কি প্ৰতীকদাৰ কিবা এটা কিনিব ইয়াত পাৰ্চেল এটা আছে প্ৰতীকদাৰ আইফোনৰ নেকি প্ৰতীকদাৰ হেলমেট চাওক অ' মাই গড কি হেলমেট বে এইটো একদম দামী হেলমেট 2 লাখ টকীয়া হেলমেট বুলেট প্ৰুফ প্ৰতীকদাৰ মুখ চাওক প্ৰতীকদাৰ গাড়ী খেলা ফেকা হৈ গৈছে টকীয়া মানি বেগ এই ড্ৰাম চাওক গুৱাহাটীত ড্ৰাম পইচা চিন্তা কথা আমাৰ ইণ্ডিয়াত হ'লে এয়া কেইটকা হ'ব এইটো আমাৰ ইণ্ডিয়াত হ'লে এই 1200 টকা হ'ব ইয়াতে আনবক্সিং কৰিম নেকি বস্তু এইটো চাওঁ আনবক্সিং কৰোঁ ঠিক আছে খোল আনবক্সিং কৰ কি আছে কেইটকা লৈছে এইটো হা 120 টকা 120 টকা 200 এটা আকৌ এটাই আছা বুলি আছোঁ চাবা বনাব হেৰি কৰ এইটো অহ' কি মজা বে খুলিব নালাগে খুলিব নালাগে দেখিছা ধুলি লাগব বুলি বগা নহয় বোকা চাওক মিলব দে তোৰ লগত প্ৰসাদ আৰু গামচা সেইটো লৈছোঁ So bye bye. Good night. Good night. Log पाम फिर मिलेंगे. वीडियो तो लाइक को बारी